এই দুজন মামা ভাঙিৰ লগ হ'লে হ'ল আৰু তাই চুলিখিনি হেনো কাটি দিব এতিয়া ভাইটিও তাইৰ লগত এনেকৈ ধেমালি কৰি খুব ভাল পায় তাই সঁচা বুলি ভাবে যে তাই আজি আমাৰ ঘৰত ৰাতি থকাকে আহিছে আৰু দেউতাই লৈ আহিলে এয়া মাংস আৰু এই জীৱনত প্ৰথমবাৰ মাংস বনাবলৈ ওলাইছো প্ৰভুৱে জানিব আৰু কি বনাও প্ৰথমে এনেকৈ আলুখিনি ভাজি লৈ থৈ দিলোঁ তাৰপিছত মাংসখিনি বহাই দিলোঁ পৰিমাণ অনুযায়ী নিমখ হালধিখিনি দিয়াৰ পিছত আদা নহৰু পেষ্টখিনিও এনেকৈ দি দিলোঁ তাৰপিছত গোটেই শেষত মছলাখিনি দি মই পানী দি দিলোঁ মাংস ৰেডি কেনেকুৱা হৈছে নাজানো আৰু খাইহে গম পাব আৰু তাই স্কুল আছে ৰাতিপুৱা সোনকালে উঠিব লাগিব গতিকে ভাত পানী খাই এয়া তাই ৰেফ্ৰাইড কৰি আছে পোৱাৰ আগতে নেক্সট ডে তাই স্কুলৰ ৰুটিনৰ কিতাপবোৰ ঠিক কৰি থৈ আছিল এনেতে দেখা পালোঁ তাইৰ বেগত এখন কিবা কাৰ্ড আছে চাওঁ কি কাৰ্ড এইখন আউট পাছ ফৰ গাৰ্লছ ক্লাছ 2 ৱাহ মেডামে মানে আমাৰ ক্লাছ কেপ্টেইন এয়া টিচাৰৰ আৰু প্ৰিন্সিপালৰ চাইনো আছে এতিয়া আমি শুওঁতে বহুত দেৰি হৈছে গুড নাইট